হেল্ল' ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি পোনপ্ৰথমে মই বাৰীখনকে দেখাইছোঁ বাৰু। আমাৰ বাৰীতনো কি আছে তাকে আপোনালোকক দেখাইছোঁ হা। বন্ধাকবি বান্ধিবলৈ ধৰিছে আৰু এতিয়া এজোপা বন্ধাকবি চাই বন্ধাকবি এইবিলাক লাই এইবিলাক পালেং কেনেকুৱা হৈছে জনাবচোন বাৰু। এইবিলাক বন্ধাকবি, এইবিলাক লাই এইবিলাক আলু, গুটি আলু। এইবিলাক লাইবোৰ থৈ হৈছে। এইবিলাক ধুনীয়া। আজি প্ৰথম ব্লগটো মই আমাৰ শাক পাচলিখন আৰম্ভ কৰিছোঁ দেই গাইছ। চব কি ধুনীয়া। এইবিলাক আলু, চিম, হালধি আছিলে, আজি খনা হৈছে হালধি। এইজোপা আমাৰ বগৰী, খাবলৈ বিৰাট টেষ্টি হয়। খাবলৈ হোৱা নাই বাৰু, পকা নাই, ফেব্ৰুৱাৰী মানত পকিব। এফালেও আছে লাই, আলু, এনেকৈ য'তে ত'তে দি দিয়া হৈছে। আদা আছিলে, খানি দিয়া হ'ল। মৰা নাদা নেকি গ'ল। এইফালে আছে আলু, লাই, এইফালে আকৌ লফা বেছি নাই, আছিলে কিন্তু এতিয়া নাই, 1 কেজি পাই আছে। খাবলৈ হ'ব বাৰু। জলকীয়া ৰুইছে, ধুনীয়া আছে বাৰু জলকীয়া গছজোপা। আমাৰ ফালে পানী হৈ গ'লে জলকীয়া কেইজোপা মৰি যায়। বগৰী, এইজোপা ভোট জলকীয়া। পাতখন বগা পৰিছে, কি জানো বগা পৰিছে। আছে বাৰু এইফালে পাণ গছ, এইফালে ৰূপহী থেকেৰা লাগিছে। এইটো ওপৰত চাদ এখন আছে, এইটো বাৰু ডালচেনি গছ। মূলা গৈছে বাৰু, একেবাৰে ডাঙৰকৈ যোৱা নাই, গৈছে এনেকৈ গৈছে বাৰু। এইফালে পাণবাৰীখন আছে আমাৰ, ওপৰত চাদত লাগিছে বাৰু ৰঙালাও চাল। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এইটো আমাৰ প্ৰথম ব্লগ, মিনি ব্লগ। চাওঁ শেষত সকলোকে বাই বাই, থেংক ইউ।